নমস্কাৰ ৰাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। এফালে কিবাকিবি অলপ কাম কৰি আছিলোঁ, তেনেকুৱাতে আকৌ ৰাতিপুৱাৰ ভাত সাজ খাব হ'ল। এফালে আজি আছিলে উখুৰা চাউলৰ ভাত, মানিমুনি আৰু ভেদাইলতা অলপ বইলকৈ ৰান্ধি দিছিলে। দাইলত আছিলে কাচকল আৰু অমিতাৰে বইল দাইল। এইফালে আকৌ দেউতাহঁতে আজি মাছ ধৰিছিলে। মাছ ভাগ কৰি থাকোঁতে মই ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ, ইউটিউবত দি দিম। এনেকৈ ভিডিঅ' এটা কৰি ৰাখিলোঁ। শিঙি মাছ, গৰৈ মাছ, খলিহনা মাছ এইবোৰ ভাগ কৰি আছে আৰু মোৰহে দিগদাৰ হৈছে জানেনে ৰাইজ। মাছ খাই ভালেই পাওঁ, লোকেল মাছ, কিন্তু বেমাৰৰ কাৰণে খাব পৰা নাই। এইফালে দেউতা আকৌ মাছ ধৰি আহিছিলে, ভাবিলোঁ মাছ দুজনীমান পুৰি দিওঁ ভাতৰ লগত খাবলৈ। এইফালে কাৱৈ মাছ আৰু খলিহনা মাছ 4জনী পুৰি দিছোঁ। এইফালে মায়ে আকৌ জীয়া চাই ডাঙৰ ডাঙৰ শিঙি মাছবোৰ জীয়াই থৈছে। শিঙি মাছ সৰহকৈ পাইছিলে অলপ, বোলে ভাল হ'লে তয়ো খাব পাৰিবি। চাওঁতে সন্ধিয়াই হ'ল। এইফালে ভণ্টিয়ে মই প্ৰাৰ্থনা কৰি আছোঁ, তাই ধূপ জ্বলাইছে, মই ওচৰতে ৰৈ আছোঁ। সন্ধিয়াটো আৰু এনেদৰেই প্ৰাৰ্থনা কৰা হয়েই সদায়। এইফালে মায়ে আকৌ ৰাতিৰ সাজৰ কাৰণে মাছ ফ্ৰাই কৰি আছে, জুই পুৱাই পূৰা। ময়ো মাৰ কাষতে বহি আছোঁ। মায়ে আকৌ ভিডিঅ' কৰিলে বেয়া পায়, মই কিন্তু মায়ে গম নোপোৱাকৈ মনে ভিডিঅ' কৰি আছোঁ। এইফালে মাছ ফ্ৰাই কৰি আছে, জুইৰ ওচৰতে বহি দুয়োটাই কথাও পাতি আছোঁ। এইখিনি মাছ ফ্ৰাই কৰিবলৈ আছে, এইখিনি ফ্ৰাই কৰিলে হৈ যাব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাত খাবই হ'ব এতিয়া আমাৰ। নতুন এটা ভিডিঅ'তে লগ পাম। আজিলৈ বাই বাই।